নমস্কাৰ বন্ধুসকল, জব আছামত আপোনাক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজিৰ দিনটোৰ নিযুক্তি খবৰ কেইটা লৈ আহিছোঁ। অসমৰ মুঠ 3খন জিলাৰ DC অফিচত নতুন নিযুক্তিৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। গতিকে ক'ত কেনেকৈ আবেদন কৰিব, কোনকেইখন ডিষ্ট্ৰিক্টত ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব, গোটেইখিনি জড়িত আহক এইটো ভিডিঅ'ত চাই লওঁ। প্ৰথমটো নটিফিকেশ্যন আহিছে DC অফিচ লখিমপুৰৰ ফালৰ পৰা, য'ত কেইবাটাও পদৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। গাঁও প্ৰধান পদৰ বাবে, য'ত ইয়াৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে মাত্ৰ 10 পাছ, লগতে এজ লিমিট বিচাৰিছে 30 বছৰ, অৰ্থাৎ 30 বছৰ আপোনালোকে ঊৰ্ধৰ হ'ব লাগিব। অৰ্থাৎ 30 বছৰ তলৰ হ'লে আপোনালোকে ইয়াৰ বাবে এপ্লাই কৰিব নোৱাৰে। ইয়াৰ বাবে আপোনালোকে ফিজিকেলি ফিট হ'ব লাগিব, লগতে আপোনাৰ 2 লিভিং চিলড্ৰেন ফ্ৰম এ ছিংগল মাল্টিপল পাৰ্টনাৰ্ছ, অৰ্থাৎ আপোনাৰ দুটাতকৈ অধিক ল'ৰা ছোৱালী থাকিব নালাগিব। ইয়াত কেইবাটাও টাৰ্মছ এণ্ড কণ্ডিশ্যন দিয়া আছে। আপোনালোকে অফিচিয়েল নটিফিকেশ্যনৰ লিংক আমাৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া থাকিব, তাতকৈ আপুনি ইয়াৰ বাবে সবিশেষ চাই ল'ব পাৰে। ইয়াৰ বাবে এপ্লাই কৰিবলৈ বন্ধুসকল আপোনালোকে অফলাইন এপ্লাই কৰিব লাগিব DC অফিচ লখিমপুৰলৈ। ষ্টেণ্ডাৰ্ড ফৰ্ম এখন আমাৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া থাকিব, তাতকৈ ডাউনলোড কৰি আপোনালোকে এই চাৰ্টিফিকেটখিনিৰ সৈতে, অৰ্থাৎ PRC, লগতে আপোনাৰ মাৰ্কশ্বিট, এডমিট চাৰ্টিফিকেট বা ফটোকপি, এনেধৰণৰ বিভিন্ন ডকুমেণ্টছ দিয়া আছে। এইখিনি ডকুমেণ্টছৰ সৈতে আপোনালোকে ইয়াৰ পৰা অফলাইন আবেদন পোষ্ট অফিচৰ মাধ্যমেৰে বা নিজে গৈ হ'লেও আপোনালোকে DC অফিচ লখিমপুৰত আপোনালোকে ইয়াৰ বাবে এপ্লাই কৰিব পাৰে। বন্ধুসকল, ইয়াৰ এপ্লাই লাষ্ট ডেট হৈছে 2 নৱেম্বৰ 2021 তাৰিখ, অৰ্থাৎ 2 নৱেম্বৰৰ আগত আপোনালোকে ইয়াৰ বাবে এপ্লাই কৰিব লাগিব। বন্ধুসকল, ইয়াৰ পিছৰ নটিফিকেশ্যনটো আহিছে DC অফিচ চৰাইদেউৰ ফালৰ পৰা, য'ত 10টা মুঠ পদৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব, গাঁও প্ৰধান পদৰ বাবে। ইয়াৰ বাবে এপ্লাই কৰিবলৈ বন্ধুসকল আগৰ দৰে অফলাইন এপ্লাই কৰিব লাগিব। ৰেভিনিউ চাৰ্কল ৱাইজ ভেকেঞ্চি দি আছে। চেপাঘাটত আছে 3টা পদ, সোণাৰীত আছে 1টা পদ আৰু মহামৰাত আছে 6টা পদ। আৰু মাহিলী দৰমহা নিৰিখ যথেষ্ট পদ, 9,000 টকাৰ পৰা ইয়াৰ মাহিলী দৰমহাসমূহ আৰম্ভ হ'ব। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে বন্ধুসকল আগৰ দৰে 10 পাছ কৰা সকলো কেণ্ডিডেটে ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব। এজ লিমিট 30 বছৰ তলৰ হ'ব নালাগিব, অৰ্থাৎ 30 বছৰৰ ওপৰৰ কেণ্ডিডেটসকলে ইয়াৰ বাবে এপ্লাই কৰিব পাৰে। আগৰ দৰে এডুকেশ্যন কোৱালিফিকেশ্যনখিনিৰ সৈতে আপোনালোকৰ যি PRC ডকুমেণ্টছ, এনেধৰণৰ ফটোকপি এনেধৰণৰ ডকুমেণ্টখিনিৰ সৈতে আপোনালোকে চৰাইদেউৰ DC অফিচত ইয়াৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব, পোষ্ট অফিচৰ মাধ্যমেৰে বা আপুনি অফলাইন আপুনি নিজ হাতেৰেও DC অফিচত ইয়াৰ বাবে এপ্লাই কৰিব পাৰে। এপ্লিকেশ্যন ছাবমিছনৰ লাষ্ট ডেট হৈছে 5/11/2021 তাৰিখ, অৰ্থাৎ 5 নৱেম্বৰৰ আগত ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব। বন্ধুসকল, যিকেইখন ডিষ্ট্ৰিক্টত পোষ্টসমূহ উল্লেখ আছে সেইকেইখন ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটে ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব, গতিকে এইটো কথা মনত ৰাখিব। ইয়াৰ পিছৰ নটিফিকেশ্যনটো আহিছে বন্ধুসকল DC অফিচ তিনিচুকীয়াৰ পৰা। ইয়াতো মুঠ 21টা পদৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব, আগৰ দৰে গাঁও প্ৰধান পদৰ বাবে, য'ত তিনিচুকীয়াত 4টা পদ আছে। ৰেভিনিউ চাৰ্কল ডুমডুমাত 7টা পদ, মাৰ্ঘেৰিটাত 3টা পদ, শদিয়াত 7টা পদ, এনেধৰণৰ মুঠ মিলি 21টা পদ আপোনালোকে ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে আগৰ দৰে 10 পাছ কৰা সকলো কেণ্ডিডেটে ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব। বয়সৰ সময়সীমা 30 বছৰ, অৰ্থাৎ 30 বছৰ তলৰ কেণ্ডিডেটসকলে এপ্লাই কৰিব নোৱাৰিব, 30 বছৰ ওপৰৰ হ'ব লাগিব আপোনাৰ বয়সৰ সময়সীমা। ইয়াৰ বাবে বন্ধুসকল আগৰ দৰে অফলাইন এপ্লাই কৰিব লাগিব তিনিচুকীয়াৰ DC অফিচত গৈ। ইয়াৰ বাবে এপ্লাই কৰিবলৈ আপোনালোকে এজ চাৰ্টিফিকেট, এডুকেশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট 3 কপি ফটোৰ সৈতে আপোনালোকে ইয়াৰ বাবে এপ্লিকেশ্যন ফৰ্মখনৰ লিংক আমাৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া থাকিব, তাতকৈ ফৰ্মখন ডাউনলোড কৰি ফিল আপ কৰি পেলাই ইয়াৰ বাবে এপ্লাই কৰিব লাগিব। এপ্লিকেশ্যন ছাবমিছনৰ লাষ্ট ডেট হৈছে 21/10/2021 তাৰিখত ইয়াৰ বাবে এপ্লিকেশ্যন ইছ্যু কৰা হৈছিলে, আৰু ইয়াৰ বাবে এপ্লিকেশ্যন ছাবমিছনৰ লাষ্ট ডেট হৈছে 20 দিন। ইয়াৰ 21/10/2021 তাৰিখৰ পৰা 20 দিনৰ ভিতৰত ইয়াৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। গতিকে বন্ধুসকল, ইয়াৰ পৰা আপোনালোকে এপ্লাই কৰিবলৈ গোটেইখিনি জড়িত আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া থাকিব, তাতকৈ অফিচিয়েল নটিফিকেশ্যন তথা ইয়াৰ বাবে এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰি ইয়াৰ বাবে সবিশেষ চাই ল'ব পাৰে। গতিকে আজিৰ ভিডিঅ'টো ইমানেই, ধন্যবাদ।